হেল্ল' ৱেলকাম এভৰিৱান সকলোকে স্বাগতম জনাইছোঁ টিএছ ব্লগৰ অন্য এটি ভিডিঅ'লৈ। এয়া দেখিছেনে ৰাতিপুৱাৰ পৰা বেলেগ কাম নাই আৰু যিমান আৰামত ফেটছখিনি যোগাৰ কৰিছিলোঁ কষ্ট কৰি নমাব লাগিব। এতিয়া আহিছে ছেকেণ্ডটো নুস্কালৈকে গৰম পানী আৰু নেমু টেঙা। আজি বহু বছৰ আগতে কোনোবাই কোৱা শুনিছিলোঁ বোলে নেমু টেঙা পানীত যদি গৰম পানী দি খাওঁ তেতিয়াহ'লে বোলে ফেটছ কমি যায়। আজি খায়ে আছোঁ বছৰ ধৰি, কিন্তু নাই, উন্নতি হ'লে একো দেখা নাই। তথাপিও নেৰোঁ, কষ্টৰ ফল সদায় মিঠা জানো যে, সেইকাৰণে খায়ে আছোঁ ডেইলি, খামেই আৰু মানে নক'ব আৰু ৰাতিপুৱাৰ পৰা এইটোৱেই মানে মেইন কাম। এইফালে চাওকচোন আমাৰ মহাৰাণী পঢ়িব অকণমানো মন নাই, অৱশ্যে বেমাৰ হৈ আছে, তাৰ কাৰণে যোৱাকালি ৰাতিটো নপঢ়িলে, মামছ হৈ আছে। পঢ়াত একেবাৰেই অনিচ্ছা আৰু কেমেৰাটো লৈ যাওঁতে আৰু খং উঠিল। দিলে নহয় পেলাই মোবাইলটো, কিন্তু কি কৰিম, মাকক লাগে খালি কণ্টেণ্ট, কিয়নো ব্লগ বনাব লাগে, সেইকাৰণে উঠাই মেলি লৈ হ'লেও জীয়েকক ভিডিঅ' কৰি লাহেকৈ ছাইড লৈছে। এতিয়া দেখাব লৈছোঁ আমাৰ প্ৰিন্সিপালক। সেইটো দেখিছেনে আমাৰ প্ৰিন্সিপাল ৰাইজৰ সুবিধাৰ্থে ৰাস্তাৰ অমূলতা কাটি স্বচ্ছতা অভিযান কৰিছে। এতিয়া আহিলোঁ স্কুললৈ, প্ৰাৰ্থনা হৈ মেলি ছুটিৰ পিছত এতিয়া মহাৰাণীক লৈ গৈছোঁ আমাৰ ৰুটি তৰকা খাবলৈ, কিয়নো বহুত দিনৰ পৰা ৰুটি তৰকা খাব মন কৰি আছিল। লাষ্টত আজি নন্দিনীত আহি খালোঁ, মানে ৰিয়েকশ্যনো দিছে কি সুন্দৰ বুলি। এইফালে মই আমুকিয়ে মুখখন দেখাব লাজ কৰোঁ ব্লগ বনাবলৈ, তথাপিও মানুহৰ মাজত লাজে সন্মানে অকণমান হ'লেও মুখখন দেখাই হ'লেও ৰুটিখন খাইছোঁ আৰু। এতিয়া বহুত দিনৰ পৰা পিজ্জা খাম বুলি ভাবি আছিলোঁ, কেনেকৈ খাওঁ, ইষ্ট নাছিল। ভণ্টি সেইদিনা গুৱাহাটীত যাওঁতে ইষ্ট লৈ আহি মেলি আমি পিজ্জাৰ বেছ ৰেডি কৰি লৈ পিজ্জা বনামেই, পিজ্জা একদম ৰেডিয়ে কৰি লৈছোঁ, কিন্তু কি হ'ল পিজ্জাখন ডাঠ হ'ল বেছিকৈ, সেইকাৰণে ইমান এটা মানে সোৱাদ নহ'ল, কিন্তু হ'লেও ভাল হৈছে। কিন্তু পিজ্জা বনাব ল'লে আমাৰ লগত অঘটন ঘটে। চাওঁ আহকচোন অঘটনটো। টাইম লাগিব, লোভ লাগিছে, ৰখিব পৰা নাই, সেইকাৰণে মাজতে অকণমান উলিয়াই চালোঁ। কি ক'ম, আজি আমাৰ অভেনটোৰ এই অৱস্থা। যেতিয়া পিজ্জা বনাই ৰেডি কৰি লৈ অভেনত দিম আৰু তেতিয়াতে অভেনটো হ'ল নচলা, আকৌ কিবা কিবি ঠিক ঠাক কৰি লৈ এতিয়া অভেন চলা হৈছে। বেড লাক। খাম আৰু ইয়াতে পিজ্জা বনাই আজি খামেই আৰু পিজ্জা মানে। ঘৰৰ পিজ্জাৰ যিহে গতি, তথাপিও খালোঁ। পেটটো কিন্তু নভৰিল, পেট পূজা কৰিব আকৌ ওলাই আহিলোঁ D27ত। এয়া দেখিছেনে পিজ্জা আকৌ লৈ খালোঁ। এইটো হ'ল আমাৰ ঘৰৰ পিজ্জাটো, অত কষ্টৰ মূৰত ফাইনেলি ৰূপ দিলে আৰু, কিন্তু অকণমান ডাঠ হৈ থাকিল, অৱশ্যে খাবলৈ বেয়া হোৱা নাই। আজিলৈ ইমানেই, টাটা বাই বাই।